গাইজ কি খবৰ সকলোৱে আশা ৰাখিছোঁ সকলো ভালেই আছে আৰু মই পঢ়ি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ আৰু এয়া আজি উঠি মানে এটা আমনি কৰি আছে মানে মোবাইলটো লাগে চাবলৈ মই ভিডিঅ' বনাম বুলি ভাবোঁতে সদায় তাই মোবাইলটো ল'বলৈ লাগে আৰু চাহ তাহ খোৱা হৈ গ'ল মা এতিয়া ৰুটি বনাইছে আৰু মই গা পা ধুই আহিলোঁ একো গাখীৰ দি বনাই খুৱাই আজৰি হৈ গ'লোঁ আৰু এতিয়া কি হ'ল ল'ৰাইছিলে মই তাৰ পেটেলটো এটা বস্তু বনাম বুলি ভাবি আছিলোঁ মানে গোলাপ জল কাৰণ এনেইতো গোলাপ জল কিনি থকাই হয় মই ভাবিছোঁ ঘৰৰ যেতিয়া গোলাপ ফুল আছে তাত দি অলপ কিবা এটা বনাওঁ আৰু কল খাবলৈ আনিছোঁ আৰু এতিয়া এইও মানে কল খায় এইজন আহিছে কল খাবলৈ আহিছে আৰু তাই কাহ অলপ হৈ আছে চব কাপোৰ ৰ'দত দিব লাগে মই টুচকৰ ওপৰতে বহি আছোঁ টুচক ৰ'দত দিছোঁ আজি আৰু এই কলৰ বাকলি গুচাই লওঁ এইজোপা গোলাপ ফুল হয় আৰু এইজোপা মানে ডাঙৰ হয় যে ফুলি ফুলি পাহিবোৰ সৰি গ'ল ইয়াৰ পাহিটো সৰিলে এইফালে তলত চব গোলাপ ফুলৰ পাহি সৰি আছে তাকে মই এইখিনি বুটলিম মানে বুটলি গোলাপ জল বনাম বুলি ভাবিছোঁ এয়া চব এয়া বেছি ওলোৱা নলমান এপাহ ফুলৰ আৰু কিমাননো ওলাব বাকী কিছুমান বেয়া হৈ গ'ল তুমি নেপেলাবা বাতিটোলৈ এয়া এই ভাত খাব আহিছোঁ আৰু একদম পটাপট ভাত বনালোঁ কাৰণ আমি এফালে যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যোৱা নহ'লগৈ লাষ্টত ইভিনিঙত চাওঁচোন পিছবেলাকৈ যদি যাওঁ পঢ়িবলৈ আহিলে তাৰ এই পেকেট ফুটৰ লগত তাই এতিয়া কিতাপ মেলি থৈছে আৰু ফুটহে লয় মানে এতিয়া ফুটৰ লগত তাই খেলা খেলি কৰিব লাগে কিতাপ B for C for D for আজি নেক্সট ডে ৰাতিপুৱা কালি মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ থাকিও গ'ল আৰু ইয়াৰো কিবাকিবি পঢ়াৰ কিবাকিবি বস্তু চাই থাকিলোঁ সেইটো কাৰণে ভিডিঅ'টো কৰা নহ'ল আৰু আজি এতিয়া গোলাপৰ পাহিখিনি মই ধুই মেলি ৰাখি থৈ দিছোঁ আৰু এতিয়া এই চচপেনটোত এনেকুৱা এটা চচপেনটো দিব পাৰে কেৰাহীটো দিব পাৰে এইটো বস্তু এনেকৈ কৰি দিছোঁ আৰু তাৰ ভিতৰত মই এটা বাতি বহাই দিছোঁ আৰু তাৰপিছত অলপমান পানী দি দিম যাতে ভাপখিনি আহিব লাগে ন ভাপখিনি মেইন ইয়াতোতো আকৌ পানী পৰিয়ে গ'ল এইটো আৰু এতিয়া এইটো গেছত পাতি দিম এইখিনি দিছোঁ আৰু ইয়াৰ ওপৰত এটা পানী বাতি দিম যাতে ভাপখিনি ইয়াত পৰক আৰু এখন প্লেট দি এইটো ঢাকি দিম ভালকৈ পৰক এনেকৈ দিছোঁ যাতে এইটো বাতিত ভাপখিনি পৰিব দিছোঁ চাওঁ কেনেকৈ কি হয় কিন্তু পাতি থৈ আহিছিলোঁ ন এতিয়া চাওঁ কি হৈছে মানে আহিছিলে নাই অহা মই ওপৰত অলপমান পানী দি থৈ দিছিলোঁ এয়া অলপমান পানী দিছিলোঁ কিন্তু পানীখিনি এতিয়া শুকাই গ'ল মই দেখাব পাহৰি গ'লোঁ ভিডিঅ'টোতে কেতিয়াবা বনালে আকৌ দেখাম এনেই অলপমান ঠাণ্ডা পানী দি দিছিলোঁ বিৰাট হৈ আছে আৰু এইয়া চব একদম বহুত ওলালে মানে কি আৰু ওলাইছে আৰু যথেষ্টখিনি ওলাইছে বুলিহে ক'ব পাৰি মই মানে এক্সপেক্ট কৰা নাছিলোঁ যে এনেকৈ আহিব বস্তুটো গোন্ধটো কিন্তু বিৰাটেই মানে ফুলৰ গোন্ধটো আহিছে গোলাপ ফুলৰ যোনটো গোন্ধ আমি পাওঁ ন সেই গোন্ধটো আহিছে তাৰপিছত ইমানখিনি ওলাইছে এয়া বাকীটো অলপমানো ওলাব কাৰণ কেলৈ মই দেখাইছিলোঁ ফুল এপাহ আছিলে গোলাপ ফুল অকণমান ডাঙৰ যাতে এপাহ আৰু তাৰ অলপমান এপাহ ফুলৰ আধা বুলি ক'ব পাৰি পৰি থকাখিনিহে আছিলে আৰু তলত পানী আছে সেইখিনি দি ওলাব পাৰে আৰু অকণমান ওলাব চাগে বাছ ইমানেই চাওঁচোন পিছৰ ষ্টেপটো কি হয়গৈ ফাইনেলি ৰেডি হৈ গ'ল মই মানে পানী যে দিছোঁ বুলি কৈছিলোঁ এইটো এনেকৈ পানী দিছিলোঁ ঠাণ্ডা পানী অলপ দি দিছিলোঁ দেই আগত মই দেখা নহয় এতিয়া মই জাষ্ট দেখাইহে দিছোঁ আৰু এতিয়া হৈ গ'ল এইখিনি কাৰণ বেছি নাই জ্বলি যাব নহ'লে পাতখিনি এতিয়া গেছটো বন্ধ কৰিম তাৰপিছত আপোনাৰ মই ফাইনেল লুকটো দেখামগৈ বাৰু আৰু এইফালে হাঁহৰ মাংস বনাই আছোঁ গোলাপ জলো ৰেডি হ'ল আজি এনেই হাঁহৰ মাংস কোনো আলহী দুলহী নাই ঘৰত খাবৰ কাৰণে অলপমান আনিছিলোঁ কিনি তাতেই তাৰপৰা এতিয়া গোলাপ জলখিনি বটলত ভৰাই থৈ দিম এই ধনিয়াখিনি আছে যিখিনি লাঠি থাকে ন এইখিনি মই
ভাজিখিনি দি দিওঁ তাৰমানে বুঢ়া নাথিকিনা দিলে বেয়া লাগে ন ভাজিখিনি দি দিলে বস্তুটো সিজিও যায় খাবলৈ ভাল লাগে ধুনীয়া গোন্ধ এটা আহে আৰু পাতখিনি পিছত দি দিলেও হৈ যাব এইখিনি অলমষ্ট হৈছে আৰু ইয়াত এতিয়া পানী দি দিওঁ যাতে অকণমান গ্ৰেভি নিচিনা কৰোঁ পানীটো উতলি কৰি দি নহয় হৈ যাব কাৰণ কেলৈ আজি দালি নাই বনোৱা মাংসৰ লগত দিলে দালি খাই বেয়া পায় আৰু ইহঁতো কোনো নাখায় দালি খায় ইয়াত এতিয়া ঢাকনি মাৰি দি উতলিব দিওঁ অকণমান তাৰপিছত নমাবলৈ হ'ব ফাইনেলি হাঁহৰ মাংসৰ পৰা উতলি আছে নমাব পৰা হৈ গ'ল আৰু অৱশ্যে মই এইটো আজি ৰেচিপি হিচাপে দিয়া নাই যে বনাইছোঁ কাৰণে এনেইহে ভিডিঅ'টো দিছোঁ দেই ৰেচিপি বুলি নহয় এয়া হাঁহৰ মাংসৰ জোল হৈ গ'ল মানে কাৰী বুলিও ক'ব পাৰি ডাক কাৰী আৰু আমাৰ অসমীয়া হ'লে হাঁহৰ মাংস বুলিও ক'ব পাৰি এয়া ৰেডি হৈ গ'ল এতিয়া এইখিনি হটকেছত ভৰাই থৈ দিম নহ'লে কি ঠাণ্ডা হৈ যায় সেইটো কাৰণে মই হটকেছ এফালে ৰেডি কৰিয়ে থৈছোঁ হটকেছত ভৰাই থ'ম এইবাৰ ভাত পানী খাই আজৰি হৈ আহিছোঁ বিৰাটেই ঠাণ্ডা ইহঁতি শুলে মাও গৈ বিচনাত শুলে ভাত খালোঁ ভাতখিনি খোৱা দেখুওৱা নহ'ল আৰু যেনিবা আৰু এইটো যোনটো মই বনাইছিলোঁ মেইনলি পইণ্টটো এইটো গোলাপ জল কালিৰ পৰা যোনটো বনামকৈ থাকি গৈছিলে আজি এইটো বনাই ফাইনেলি শেষ কৰিলোঁ আজি এতিয়া মই নলগাওঁ মই লগাম পিছত মই ইয়াত ৰিভিউটো ক'ম বাৰু কেনেকুৱা পালোঁ কিন্তু মই কৈছোঁৱে আগতে মই আগত বনাওঁতে মই ভালেই পাইছিলোঁ এইবাৰ মই ছেকেণ্ড টাইম ট্ৰাই কৰিছোঁ যদি আপোনালোকে ভাল পাইছে আৰু যাৰ ঘৰত গোলাপ ফুল আছে এনেই সাৰি পেলাই দিয়া হয় তেনেকৈ বনাব পাৰে যদি ভাল পায় তো আজিলৈ ভিডিঅ'টো ৰাখিছোঁ অন্য এদিনাখন বেলেগ এটা ভিডিঅ' আপোনালোকৰ প্ৰত্যেককে লগ পাম আজিলৈ ৰাখিছোঁ বাই বাই